যোৱাটো ভিডিঅ'ত কৈছিলোঁ নহয় আমি একেলগে থাকিলে ক'ৰবাত নহয় ক'ৰবাত ওলাই যোৱা পৰে বজাৰলৈ বুলি ওলাইছিলোঁ নতুনকৈ যিহেতু বৰপেটা সত্ৰৰ পিছফালে দলং এখন বনাইছে ভাবিলোঁ সেইখনো অকণমান চাই আহোঁ বৰপেটা সত্ৰৰ পিছফালেই যিহেতু মামাহঁতৰ ঘৰ গতিকে ইচ্ছা কৰিলে পুতুককৈ আহি চাই যাব পাৰি বাৰু বজাৰৰ কামখিনি কৰি মেলি আমি গ'লোঁ এখন ম'ম' দোকানত নতুনকৈ খাইছোঁ সেইখনত প্ৰথমতে 1 প্লেটে ল'লোঁ তাৰপিছত খাই ইমান ভাল পোৱা দেখি আৰু 2 প্লেট লৈ ল'লোঁ দুইজনী পিছত আৰু চুপখিনিতো থাকিবই ন ওচৰতে পুচকাৰ দোকান এখন দেখি এইকেইদিন ইমান ফাষ্টফুড খাই থকা হৈছে পুচকাকেইটা খাম নেখাম বুলি ভাবোতে পিছত ভাবিলোঁ যে 10 টকাৰ খায়ে লওঁ এইবাৰ বজাৰৰ পৰা চিধাই ওলালোঁ নাহৰহঁতৰ ঘৰত বাটতে মামীক লগ পালোঁ মামী হেনো নাহৰক টাইকাণ্ডৰ পৰা আনিবলৈ গৈ আছে গতিকে তাৰ লগতে আহিলোঁ আৰু লগ পোৱাৰ পিছত তাৰ হাজাৰটা কথা মুঠতে বাইকহঁতক কৈ যাব আৰু আমি শুনি যাম আমি ঘৰৰ ভিতৰত নোসোমাম বুলি কোৱাত সিয়াৰ কাণ্ডবোৰ দেখিছেনে মুঠতে আমি গ'লে সিয়াৰ এটাই চিন্তা যে ৰাতি আইনুবাহঁত ঘৰত থাকিবনে নাই নিজৰ গোটেই বস্তুবোৰ চিজিল কৰি লৈ এতিয়া আমাক সি পোৱা বটাবোৰ দেখুৱাই আছে দেই নলবাৰী আৰু এই পুমচে কি বস্তু হয় তো আমাৰ টেষ্ট থাকে দুজনীকে দুখন কেক আনি হাতত দি সি বহিলে মোবাইলত মামী মানে সিয়াক ক'লে যে মোবাইলটো কিয় লাৰবা লগা হ'ল মৰমত শুনিলে নহয় তাৰ কথা এতিয়া ভাবিলোঁ যে ইয়াৰ মেডেলকেইটা ধুনীয়াকৈ এনেকৈ ৱালত লগাই থৈ দিওঁ দেখিবলৈও ভাল লাগে আৰু আমি আহিম বুলি কোৱাত ইয়াৰ অৱস্থা চাওকচোন এতিয়াতো ভিডিঅ'ত অকণ ভালেই দেখিছে একদম চকু চলচলীয়া হৈ আছিল মই ভিডিঅ' কৰা নহ'ল পিছে যি নহওক নাহৰতক বাইদি এতিয়া আহিলোঁ ঘৰলৈ আৰু ইয়াক দেখিছেনে কুৰকুৰি ৰাখাত ভৰি মালিচ কৰি দি আছে আৰু ভিডিঅ' কৰা দেখি মুখখন লুকাইছে বাৰু আজি ভিডিঅ'টো ইমানখিনি আছিল